ঐতিহাসিক ধুদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত আছুৰ পথ অৱৰোধ। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা ঐতিহাসিক ধুদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত আজি নাজিৰা নগৰত সদৌ অসম ছাত্ৰ সন্থা আছুৱে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ প্ৰায় 11টা বজাত আছু কৰ্মীসকলে মুখ্য পথ অৱস্থান কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীকাৰীসকলে ঐতিহাসিক গুৰুত্ব বহন কৰা ধুদৰ আলি দীৰ্ঘদিন ধৰি দুৰৱস্থাত থকাৰ পাছতো সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আছুৱে শীঘ্ৰে পথটো পুনৰ নিৰ্মাণ নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। পথ অৱৰোধৰ ফলত কিছু সময়ৰ বাবে নাজিৰা নগৰত যান বাহন চলাচল ব্যাহত হয়। কোনো কাৰণতে কথা আমি মানি নলওঁ। লোক নিৰ্মাণ বিভাগ পথ ঘেৰাও কৰি আপোনালোকক মৰম কৰি আছিলোঁ, কিন্তু আপোনালোকে নাজিৰা বাকী ৰাইজৰ মৰম বুজি নাপালে। চাকৰি কৰিব লাগে কাৰণে কৰে, বদলি হৈ যাম আপোনালোকৰ নীতি অনুসৰি। ঠিকাদাৰ প্ৰতিষ্ঠানক মাত, কোনকেইটা ৰাস্তাই কিমান কাম, কেই কিলোমিটাৰ কাম পাইছে, কিমান কিলোমিটাৰ কিমান দিনৰ ভিতৰত শেষ হ'ব, ক'ত আপোনালোকৰ এইবিলাক যে লগাব লাগে ৱৰ্ক অৰ্ডাৰবিলাকত যে লিখা থাকে, তিনিআলি চাৰিআলি জনসাধাৰণে গম পাব পৰাকৈ কিয় নলগায় আপোনালোকে? অফিচটোলৈ গ'লে আপোনালোকক সুধিবলৈ কাৰণে উত্তৰ নাই। মেমৰিণ্ডাম দিলোঁ, মেমৰিণ্ডামৰ উত্তৰ দিলে আপোনালোকে দিলে। মেমৰিণ্ডামৰ উত্তৰ কি পৰ্যায়ত আছে? বন্ধ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰি দিয়ে যে আপোনালোকে আহি ৰৈ থাকে। মানি লোৱা নহ'ব, আমাক উত্তৰ লাগিব। আজি প্ৰশাসন থাকোঁতে কৈছোঁ, বহুত দিন চালোঁ আমি আজি আকৌ গৈছোঁ। মুখ্যমন্ত্ৰীয়ে কয় যে পথ দুৰ্ঘটনা হ'লে ব্যৱস্থা গ্ৰহণ কৰে। এইবিলাক ৰাস্তাত দৈনিক ছাত্ৰ ছাত্ৰী পৰিছে, সৰু বৰ বহু ঘটনা হৈছে, তেতিয়াও আপোনালোকৰ গাত নলয়। एक्चुअली अभी हमें मेरे को एक्चुअली असमीज लैंग्वेज नहीं आती है, सॉरी फॉर दैट, बट मैं ये कहना चाहूँगा कि अभी हमें 1 महीने पहले ही काम अलॉट हुआ था। ये हम मानते हैं कि थोड़ा सा लेट हुआ क्योंकि हमें जगह नहीं मिल रही थी HMP प्लांट खड़ा करने के लिए। अभी हमें जगह मिल गई है, उसका आज हम कर रहे हैं फाइनल, लेआउट हो भी गया है, HMP प्लांट भी हमारा लोड हो गया है, तो 3 से 4 दिन के अंदर वो यहाँ पे आ जाएगा। बिल्कुल आप सही कह रहे हैं, मैं अभी जानता हूँ लोकल जनता को प्रॉब्लम हो रही है इसकी वजह से, तो मैं एक थर्ड पार्टी से बात करता हूँ। कल तो मैं आपको आश्वस्त नहीं कर सकता कि बिल्कुल कल ही हो जाएगा, बट माय रिक्वेस्ट टू यू ऑल। ओके, कल मैं WMM का काम स्टार्ट करा देता हूँ ताकि परसों से नेक्स्ट डे हम ब्लैक टॉपिंग का काम शुरू कर सकें। मैं थर्ड पार्टी हायर करता हूँ, कोई हम अपने HMP प्लांट के बेसिस पे अभी नहीं रहती। आपका डेजिग्नेशन क्या है? आई एम द प्रोजेक्ट मैनेजर ऑफ DCC। আজি নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰাবাসী ৰাইজৰ সহযোগত ঐতিহাসিক ধুদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। অসম চৰকাৰখনক গৰিহণা দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ বিভিন্ন জিলাবিলাকত সুন্দৰকৈ পথ নিৰ্মাণ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ঐতিহাসিক শিৱসাগৰক মাহীয়াই দৃষ্টিৰে চাইছে। আজিও শিৱসাগৰৰ মূল ঘাট ঘাই পথবিলাক জৰাজীৰ্ণ, ৰাস্তাত যাতায়াতৰ অনুপযোগী হৈ উঠিছে। তাৰ বাবে আজি ছাত্ৰ সন্থাই ক্ষোভিত হৈ পেলাই আজি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে কিয় শিৱসাগৰ জিলাখনক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিছে? ঐতিহাসিক শিৱসাগৰ এটা সময়ত 600 বছৰীয়া আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰ আছিল। আজি কিন্তু এই 33খন জিলাৰ পিছত একেবাৰে উন্নতিৰ জখলাত যদি আমি চাওঁ, শিৱসাগৰ জিলাখন একেবাৰে শেষৰখন জিলা হ'ব। উন্নয়ন নাই, আৰু তাৰ লগে লগে এই শিৱসাগৰ জিলাৰ নাজিৰা লোক নিৰ্মাণ বিভাগ আৰু শিৱসাগৰ লোক নিৰ্মাণ বিভাগ কিন্তু বহি খোৱা বিভাগলৈ পৰিণত হৈছে। এই কথা এই ৰাষ্ট্ৰীয় এই ঘাইপথবিলাকে প্ৰমাণ কৰি দেখুৱাইছে। বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ দিছোঁ, কিন্তু তেওঁলোকৰ কোনো সদিচ্ছা নাই, আন্তৰিকতা নাই, আৰু পথবিলাক নিৰ্মাণ কৰিবৰ কাৰণে যিসকলে আবণ্টন পাইছে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই পথটো নিৰ্মাণ কৰিবৰ কাৰণে।
লোক নিৰ্মাণ বিভাগক ধিক্কাৰ দিছোঁ আৰু এই নাজিৰা সমষ্টিৰ বিধায়কগৰাকীও কাণ্ডত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নিলিপ্ত ভূমিকা গ্ৰহণ কৰিছে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। নাজিৰা সমষ্টিবাসী ৰাইজে তেখেতক জনপ্ৰতিনিধি কৰি পঠাইছে। তেওঁৰ দায়িত্ব আছিল, তেওঁ বিৰোধী টকাৰ কাৰণে পদবিলাক যদি কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ শাসনত থকাৰ সময়তেই কিন্তু পদবিলাক কৰিব পৰা নাছিল। জৰাজীৰ্ণ হৈ আছিল এই পদবিলাক। দেৱব্ৰত শইকীয়াৰ মৌনতাক আমি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছোঁ, লোক নিৰ্মাণ বিভাগৰ কিন্তু কাৰ্যবাহী অভিযন্তাগৰাকী ইয়ালৈ আহিব লাগিব আৰু সমজিলা আয়ুক্তগৰাকীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আগত আমি যেতিয়া নাজিৰা মহকুমাধিপতি আছিল, এনেকুৱা পদবিলাক মেৰামতি হোৱাৰ সময়ত লোক নিৰ্মাণ বিভাগ আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠানবিলাকক মাতি আনি জবাবদিহি কৰিছিল। কিন্তু এতিয়া সমজিলা আয়ুক্তগৰাকীয়ে নিলিপ্ত ভূমিকা গ্ৰহণ কৰিছে। আমি জনসাধাৰণক কষ্টত ৰখাৰ আমাৰ ছাত্ৰ সন্থাৰ কাম নহয়। আজি এই পথচাৰীসকলক আমি দুখেৰে আমি ক্ষমা বিচাৰিছোঁ। এই লোক নিৰ্মাণ বিভাগটোৱে কৰিব নোৱাৰা কামৰ কাৰণে আজি এনেকৈ ধৰণে পথ অৱৰোধ কৰি জনসাধাৰণক আমি হাৰাশাস্তি কৰিবলগীয়া হৈছে। তাৰ বাবে ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু মহকুমা প্ৰশাসনৰ মানুহ আৰু লোক নিৰ্মাণ বিভাগ আৰু এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ ইয়াৰ যিসকল বিষয়া সেইসকলে আহি পেলাই আজি কিন্তু আমাক উত্তৰ দিব লাগিব। কিমান দিনৰ ভিতৰত কোন ঠিকাদাৰে এই কাম লাভ কৰিছে, কিমান টকাৰ আহিছে, এই কথাবিলাক কিন্তু আজি ৰাজহুৱাকৈ কৰিব লাগিব। ঠিকাদাৰ আহিছে, ঠিকাদাৰ গৈছে। চাউলুং চুকাফাক নাজিৰাবাসী ৰাইজৰ কাৰণে সন্মান হিচাপে সম্পদ হিচাপে আমি চুকাফাৰ প্ৰতিমূৰ্তি উদ্যানস্থলী পালোঁ। আমি ভাবিছিলোঁ তাৰ আগতে মহকুমা প্ৰশাসনে এই পথটো মেৰামতি কৰিব, কিন্তু নিৰ্লজ্জভাৱে মহকুমা প্ৰশাসনে আৰু লোক নিৰ্মাণ বিভাগে কিন্তু পথটো নিৰ্মাণ নকৰিলে। আজি পথ অৱৰোধ কৰিছোঁ, কিন্তু পথ অৱৰোধৰ জৰিয়তে